दिनै 18 मे बर' बिजों सान। बाक्सानि सालबारियाव सालबारि जिल्ला बर' थुनलाइ आफादनि बानजायनायाव सालबारि जिल्ला बर' थुनलाइ आफादनि मावख'आव खुंफुंनाय जादों मेहेरगोनाङै 61थि बर' बिजों सान। बर' बिजों सानजों लोब्बा लाखिनानै फिरफिला बिरहोनाय, आलारि बाथि फोजोंनाय, मुंख्लं बाउनाय, सावरायलायनाय बायदि हाबाफारि लानाय जादों। गोथार फिरफिला बिरहोनानै सालबारि जिल्ला बर' थुनलाइ आफादनि आफादगिरि डम्बरुधर बसुमतारिया बर' रावखौ फोथांना लाखिनायनि थाखाय थुनलाइ आफादा नाजाबोदों होननानै मख'नानै बुंदों। हाबाफारियाव बाहागो लानानै बाक्सा जिल्ला एबसुनि आफादगिरि उमेश दैमारिया बर' बिजोंनि फरायसालिफोरनि सिङारि दाथायजों लोगोसे फोरोंगिरिनि आंखाल सुफुंनो खावलायदों सरकारखौ। আজি हालबारि जिला बर' साहित्य सभा और बाक्सा जिला निखिल बर' छात्र सन्था कर्मकर्तार उपस्थितित আজি हालबारि जिला बर' साहित्य सभार कार्यालयर सम्मुखत आमी 18 मे नाइबा 18 मे बर' माध्यम जितु प्रतिष्ठा दिवस এই प्रतिष्ठा दिवसটো উদযাপন কৰা হল আৰু এই উদযাপনত আজি এই বড় মাধ্যম প্ৰতিষ্ঠা হোৱাৰ পৰা প্ৰাথমিক বিদ্যালয়, মজলীয়া বিদ্যালয়, হাই স্কুল, কলেজ আৰু ইউনিভাৰ্চিটি লৈকে বড় মাধ্যমৰ শিক্ষকতা কৰি যিমানখিনি মানুহে কৰ্মসংস্থাপন পালে আৰু লগতে এটা জাতিৰ ভাষা শিক্ষাৰ মাধ্যম হিচাপে প্ৰতিষ্ঠা হোৱাৰ যিটো গুৰুত্ব এই গুৰুত্বটো প্ৰদৰ্শন কৰিলে ইয়াৰ পৰাই বুজিব পাৰি এটা মাধ্যম এটা মাতৃভাষাৰ মাধ্যম কিমান গুৰুত্বপূৰ্ণ হ'ব পাৰে এটা জাতিৰ কাৰণে। আজি প্ৰায় 60 বছৰ পাৰ হৈ গ'ল বড় মাধ্যমটো প্ৰতিষ্ঠা কৰাৰ পৰা 1963 চনৰ 18 মেৰ দিনা এই বড় মাধ্যমটো প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰ পিছৰ পৰাই বড় সাহিত্য সভাৰ যিটো কাৰ্যসূচী সেই কাৰ্যসূচীবিলাক বড় মাধ্যমটো জীয়াই ৰখাৰ কাৰণে যিমানখিনি ঘাত প্ৰতিঘাত সেইবোৰ অতিক্ৰম কৰি আহিবলগীয়া হৈছে আৰু বড় সাহিত্য সভা নিখিল বড় ছাত্ৰ সন্থা নিজৰ মাতৃভাষাক জীয়াই ৰখাৰ বাবে যিমান কষ্ট ত্যাগ স্বীকাৰ কৰিবলগীয়া হয় সেইখিনি ত্যাগ স্বীকাৰ কৰি আহিছে। সেয়েহে আমাৰ পূৰ্বপুৰুষসকলে যিসকলৰ উদ্যোগত যিসকল জাতিপ্ৰেম মাতৃভাষাৰ প্ৰেমী সকলৰ উদ্যোগত বড় মাধ্যমটো প্ৰতিষ্ঠা কৰা হ'ল তেওঁলোক অশেষ ধন্যবাদ যাচিছোঁ। আৰু লগতে আজিলৈকে যিসকল লোকে বড় মাধ্যমটো মাধ্যম হিচাপে জীয়াই ৰখাত যিখিনি ঘাত প্ৰতিঘাত সেইবোৰ অতিক্ৰম কৰি হ'লেও লক্ষ্যৰ পৰা বিচলিত হোৱা নাই আৰু হৈ থাকিব লাগিব তাৰ বাবেও তেওঁলোকক ধন্যবাদ জনাইছোঁ। আজি এই কাৰ্যসূচীত আমাৰ আজি বিশেষ একো নাই। এই বড় মাধ্যমৰ বড় ভাষাৰ প্ৰতিষ্ঠা দিৱস হিচাপে আমি বড় সাহিত্য সভাৰ পবিত্ৰ পতাকাখন উত্তোলন কৰি আৰু কিছু ইয়াত আলোচনা চক্ৰ আছে সেই আলোচনাটো কৰি কবিতা আবৃত্তি কৰি আমাৰ এই কাৰ্যসূচীটো সমাধান কৰিম। এতিয়া বড় মাধ্যমটো আমি অসমৰ প্ৰতিষ্ঠা হোৱাৰ লগতে
হয়তো আজি পশ্চিমবংগত বড়ো অধ্যুষিত নাইবা মেচ কছাৰী অধ্যুষিত অঞ্চলতো আজি বড়ো মাধ্যম প্ৰতিষ্ঠা হৈছে। নেপালৰ মেচ কছাৰীসকলেও ইংৰাজী মাধ্যমত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিলেও বড়ো এটা বিষয় হিচাপে তেওঁলোকে পঢ়াৰ কাৰণে যো-জা কৰিছে আৰু বিদ্যালয়সমূহত তেওঁলোকেও এইটো আৰম্ভ কৰিছে। গতিকে আমি ধন্যবাদ যাচিব লাগিব সেইবোৰ অঞ্চলতো বড়ো ভাষা যিটো নেকি মাধ্যম নাইবা বিষয় এইটো আজি প্ৰতিষ্ঠা হ'ব গৈ আছে। আজিৰ কাৰ্যসূচীত আপোনালোকৰ কোন কোন উপস্থিত আছে? আমাৰ আজি ইয়াত উপস্থিত আছিল বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি উমেশ দৈমাৰী তেখেত, হালবাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জগত চন্দ্ৰ বসুমতাৰী, হালবাৰী হায়াৰ ছেকেণ্ডাৰীৰ স্কুলৰ ভাইচ প্ৰিন্সিপাল কেনেডি ৰামচিয়াৰী তেখেতসকল উপস্থিত আছে। ইয়াৰ বাদেও অন্যান্য বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকল আৰু শিক্ষকসকল উপস্থিত আছে। আজি সকলো বড়ো জনগোষ্ঠীৰ কাৰণে গৌৰৱৰ বিষয়। আজিৰ দিনতে আজি 18 মে 1963 আমাৰ বড়ো ভাষাটো মাধ্যম হিচাপে ইয়াত ঘোষণা কৰা হৈছিলে অসম চৰকাৰৰ পৰা। তাৰে পাছত আমাৰ যে মাধ্যম এইটো আমি শিকিবলৈ পাইছোঁ, পঢ়িবলৈ পালোঁ আৰু বহুতো ডক্টৰ ইঞ্জিনিয়াৰ ইয়াৰ পৰা বড়ো মাধ্যম পঢ়ি মানে হোৱা মানে আমাৰ নজৰত আছে, এক্সাম্পল আছে। আজি যে ভাষা আমি যে পঢ়িব পালোঁ বড়ো মাধ্যমত, তাৰ আগৰ যদি হিষ্ট্ৰীটো আমি চাওঁ তেতিয়া বহুত এটা সংগ্ৰামত ইয়াত গুচি গ'ল। সংগ্ৰাম হিচাপে মানে আহি এইটো ভাষাটো আমি ইয়াত স্থাপন কৰিব পাৰিলোঁ অসমত। তাৰ লগতে আজি যে বড়ো ভাষা এইটো অলপ উচ্চ পৰ্যায়ত আহি গ'ল। যেনে এতিয়া ভাৰত সংবিধানৰ 8 শিডিউলত এইটো অন্তৰ্ভুক্ত হ'ল। লগতে আমাৰ অসম ৰাজ্যত ৰাজ্যিক মানে ভাষা হিচাপে ৰাজ্যিক মানে লগত যে এছ'চিয়েট অফিচিয়েল লেংগুৱেজ এইটো ঘোষণা কৰা গ'ল। আৰু ভাৰত চৰকাৰৰ পৰাও যে সাহিত্য বঁটা, এইটো সাহিত্য বঁটাও ইয়াত মানে আমাৰ বড়ো ভাষাৰো ইয়াত ঘোষণা কৰা হয় প্ৰতি বছৰে। আৰু ইয়াত কিন্তু এতিয়াও আমাৰ এটা প্ৰব্লেমটো এতিয়াও আছে, জৰ্জৰিত হৈ আছে সমস্যাবিলাক। যেনে এতিয়া বহুতো মাতৃভাষাৰ যে স্কুলবোৰৰ অৱস্থা বেয়া। কাৰণ হ'ল 30:1। কাৰণ হ'ল তাতে বহুতো মানে LP স্কুলবিলাকত যে শিক্ষা নাই, শিক্ষাগুৰু নাই, শিক্ষক নাই, লগতে ছাত্ৰ নাই। তাৰ পাছত আমাৰ গাৰ্জেনকেইটাৰো এটা ভুল আছে যে আমাৰ মাতৃভাষাত শিকোৱাত বহুত মানে গাফিলতি কৰে। অন্য ভাষাত যদি কিবা কৰে বা শিকোৱা হয়, পঢ়োৱা হয়, তেতিয়া অলপ বেছিকৈ জানাটো মানে বেছিকৈ গুণগত শিকাটো পায় বুলি মানে ভুল মানে তেখেতসকলে ভুলকৈ ধাৰণা কৰে। আমি বিচাৰিছোঁ বড়ো সাহিত্য বা লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা অনুৰোধ জনাইছোঁ। বহুতো এক্সাম্পল আছে ভাষা ইজ নট মেটাৰ। এজন ছাত্ৰৰ কাৰণে ভাষাটো একো মেটাৰ নকৰে। এইটো IAS অফিচাৰ হ'ব পাৰে, অসমীয়া মাধ্যমৰো হৈছে, বড়ো মাধ্যমৰ পৰাও ACS মানে অফিচাৰো হোৱা ইয়াত প্ৰতি বছৰে ওলায়। গতিকে ইয়াত ভাষাত কোনো বেৰিয়াৰ নাথাকে, ইয়াত ভাষাত বাধা নহয়। ভাষাটো শিকিব লাগে আৰু মাতৃভাষা জীয়াই ৰখাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত আমাৰ বড়ো সাহিত্য সভা প্ৰতি মানে দিনতে আমি ইয়াত লাগি পৰি আছোঁ। মাজতে হৈ গ'ল বহুত মানে ক্লাছ 6ত যে ইয়াত ইংৰাজী মাধ্যম ছায়েন্স আৰু মেথছৰ ভাষা জাপি দিয়াটো আমি মানি ল'ব পৰা নাছিলে। এইটো চৰকাৰৰ লগত আলোচনা কৰি এতিয়া বাইলিংগুৱেল ইয়াত আহি গৈছে। আমি তাৰ কাৰণে যুঁজি যাম। মাতৃভাষাটো আমাক জীয়াই ৰাখিব লাগিব। অসমীয়া মাতৃভাষাই হওক মানে বড়ো মাতৃভাষাই হওক। এতিয়া যিহেতু ইয়াৰে পৰা মেট্ৰিক পাছ হ'ল, ইয়াৰে পৰা মাষ্টাৰ ডিগ্ৰী হ'ল, ইয়াৰে পৰা কলেজ প্ৰফেচাৰ হ'ল, ডক্টৰ হ'ল, ইঞ্জিনিয়াৰ হ'ল, সেই সময়তে যদি আমি এনেকৈ মনোভাৱ লৈ লয় যে ইয়াত ইংৰাজী ভাষা পঢ়িলে গুণগত শিক্ষা পাব, এইটো ভুল ধাৰণা হ'ব। গতিকে আমি প্ৰতি বছৰে সম্বৰ্ধনাও জনাম
যে মেট্ৰিকত 5 ডিভিজন পোৱা মানে ডিষ্টিংশ্যন পোৱা তেখেতসকলক আমি সম্বোধনা জনাওঁ মাধ্যমত পঢ়ি বড়ো মাধ্যমত পঢ়ি যোনে পাছ কৰে এই বছৰো আমি কৰিম 20 তাৰিখে এইটো হ'ব গতিকে ভাষাটো জীয়াই ৰখাৰ কাৰণে সকলোৱে যাতে প্ৰচেষ্টা কৰে সকলোৱে যাতে অলপ আমি ভাষাৰ দিগত নিজস্ব মাতৃভাষাৰ দিগত যাতে গুৰুত্ব দিয়ে সেইটো আমি অনুৰোধ জনাইছোঁ ধন্যবাদ